নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। কম সময়ত বহুত কুৱেশ্যন এনসাৰ আপোনালোকৰ বাবে লৈ আহিছো আৰু প্ৰায় 25টা মান কুৱেশ্যন এনসাৰ লৈ আহিছো কম্পিটিটিভ এক্সামত আহি থকা আৰু সেয়ে আপোনালোকে দেৰি নকৰি আৰু ভিডিঅটো স্কিপ নকৰিব আৰু যিমান পাৰে শেষলৈকে চাই থাকিব। আশা কৰো আপোনালোকে যদি চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব। আজি প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰো আহক। আজি প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? আপোনালোকে হয়তো দেখিছে অপচনখিনি। অপচন বি টো হৈছে শুদ্ধ এনসাৰ। 26 জানুৱাৰী 1950 চনত কাৰ্যকৰী কৰা হৈছিল আৰু 26 নৱেম্বৰ 1949 চনত গ্ৰহণ কৰা হৈছিল। মানে আপোনালোকে হেতু ধুনীয়াকৈ নোট বনাই যাব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক পশু কি? আপোনালোকে হয়তো বহুতে জানেই। অপচন সি এশিঙীয়া গড়। আপোনালোকে সেইখিনি কথা জনাটো ইম্পৰ্টেণ্ট আৰু যিমান পাৰে নোট বনাই যাব আৰু লগতে মই আপোনালোকক টপিক ৱাইজ কনসেপ্ট দি যাম, কাৰণ আপোনালোকে এতিয়া বৰ্তমান কম্পিটিটিভ এক্সামত অকল MCQ পঢ়িলে নহ'ব। MCQ লগতে আপোনালোকে কনসেপ্ট ৱাইজ টপিকখিনি পঢ়িলেহে আপোনালোকে কম্পিটিটিভ এক্সামত সাকসেস হ'ব পাৰিব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল? আপোনালোকে হয়তো অপচনখিনি দেখিছে। কাৰেক্ট এনসাৰটো অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। আপোনালোকৰ সময় নষ্ট কৰা নাই। আপোনালোকে কম সময়ত যাতে বহুখিনি কথা বা বহুখিনি জিকে আপোনালোকে জানিব পাৰে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? আপোনালোকে হয়তো দেখিছে অপচনখিনিৰ ভিতৰত অপচন সি প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত ডাঙৰ মহাসাগৰ। পৃথিৱীৰ ভিতৰত গভীৰতম খাত আপোনালোকে হয়তো গম পায় মেৰিয়ানা খাত, আৰু মেৰিয়ানা খাতটো হৈছে তোমাৰ প্ৰশান্ত মহাসাগৰতে অন্তৰ্গত। আকৌ নেক্সট কুৱেশ্যন হৈছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কোনটো? অপচন এ আপোনালোকে দেখিছে পৃথিৱী, অপচন বি শুক্ৰ, অপচন চি বুধ আৰু অপচন ডি মংগল। ইয়াৰ শুদ্ধ এনসাৰটো আপোনালোকে হয়তো দেখিছে বুধ গ্ৰহ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোনটো অনুচ্ছেদক কোৱা হয়? অপচন বি টো হৈছে শুদ্ধ এনসাৰ অনুচ্ছেদ 32 আৰু এই 32 ডক্টৰ বি.আৰ. আম্বেদকাৰে কৈছিল যে হৃদয় আৰু আত্মা বুলি তেওঁ কৈছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? আপোনালোকে অপচন ভিতৰত আপোনালোকে হয়তো দেখিছে অপচন এ 1935 চনত আৰু এই মুখ্য কাৰ্যালয় মুম্বাইত আছে। আপোনালোকে নোটবিলাক লিখি যাব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? মহিলা ৰাজ্যপাল হৈছে সৰোজিনী নাইডু আছিল। তেখেতে হৈছে ভাৰতৰ প্ৰথমজন মহিলা ৰাজ্যপাল আৰু তেখেত উত্তৰ প্ৰদেশৰ আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ কথা কোৱা হৈছে? আপোনালোকে হয়তো দেখিছে অপচন বি 50A আৰ্টিকুলত মানে মৌলিক কৰ্তব্যৰ কথা কোৱা হৈছে আৰু মৌলিক কৰ্তব্য কেইটা আছে বুলি ক'লে 11টা আছে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানত বৰ্তমান কিমানটা সূচী আছে? অপচন চি টো হৈছে শুদ্ধ এনসাৰ 12টা সূচী আছে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থা সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা সংশোধন কৰা হয়? অপচন চি 37 সংশোধনীৰ দ্বাৰা সংশোধন কৰা হয় আৰু প্ৰথমতে পঞ্চায়তী ৰাজৰ ব্যৱস্থা প্ৰথম ক'ত হৈছিল বুলি ক'লে ৰাজস্থানত হৈছে। ৰাজস্থানৰ ৰাজ্যত হৈছিল প্ৰথম। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ জীৱ কি? অপচন বি টো হৈছে শুদ্ধ এনসাৰ গংগা ডলফিন। গংগা ডলফিন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ জীৱ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কোনটো? অপচন বি হৈছে মাউণ্ট এভাৰেষ্ট। আৰু মাউণ্ট এভাৰেষ্ট হৈছে এছিয়াৰ মহাদেশত আছে আৰু ই হিমালয় পৰ্বতমালাৰ অন্তৰ্গত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে লেণ্ড অফ ৰিচিং ছান কোন দেশক কোৱা হয়? আমি জানো যে অপচন বি টো হৈছে জাপান। জাপান হৈছে প্ৰথম জাপানত সূৰ্য উদয় হয়। যদি আমাক সোধে সূৰ্যোদয় কোনখন দেশ বুলি ক'লে জাপান। জাপানত প্ৰথম সূৰ্য উদয় হয়। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ মুঠ কিমানখন ৰাজ্য আছে? 28খন ৰাজ্য আছে। অপচন এ টো হৈছে শুদ্ধ এনসাৰ, আপোনালোকে হয়তো জানেই। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল কিমান? 8খন আছে অপচন চি আৰু
আটাইতকৈ ডাঙৰ বুলি ক'লে আন্দামান নিকোবৰ, আটাইতকৈ সৰু বুলি ক'লে মাটিকালিৰ ভিতৰত লক্ষদ্বীপ। লক্ষদ্বীপ প্ৰায় 36টা দ্বীপেৰে গঠিত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় পতাকা ডিজাইন কোনে কৰিছিল? অপশ্যন এ পিংগেলি ভেংকাৰামে কৈছিল। আমাক যদি সোধে জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিল, আপোনালোকে অপশ্যন এ দেখিছে। নেক্সট কুৱেশ্যনটো হৈছে ৰেড প্লেনেট বুলি কোনটো গ্ৰহক কোৱা হয়? মানে কি কৈছে, ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? আপোনালোকে সকলোৱে জানেই মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। অসমৰ আটাইতকৈ ডাঙৰ মানে দীঘল নদীখন কোনখন বুলি ক'লে, আটাইতকৈ দীঘল নদীখন কোনখন বুলি ক'লে ব্ৰহ্মপুত্ৰ। আপোনালোকে হয়তো দেখিছে, অপশ্যন চি হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন চি পেৰিছত আছে। আপোনালোকে সকলোৱে জানেই, আৰু আপোনালোকে যিমান পাৰে সেইখিনি চাব, মুখ্য কাৰ্যালয়বিলাক ক'ত ক'ত আছে, মানে ৱৰ্ল্ডৰে হওক বা ইণ্ডিয়াৰে হওক বা অসমৰে হওক, সকলোৱে চাব কাৰ্যালয়বিলাক ক'ত ক'ত আছে, সেইখিনি আহে কিন্তু কম্পিটিটিভ এক্সামত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ পদুম ফুল, আৰু পদুম ফুলটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় ফুল। আপোনালোকৰ বাবে এইখিনি হৈছে ইম্পৰ্টেণ্ট, ৰাজধানীবিলাক জানিব লাগিব। ভাৰতৰ ৰাজধানীবিলাক অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতী, অৰুণাচল হৈছে ইটানগৰ, অসমৰ হৈছে দিছপুৰ, বিহাৰ হৈছে পাটনা, ছত্তীশগড় হৈছে ৰায়পুৰ, গোৱা হৈছে পানাজী, গুজৰাট হৈছে গান্ধীনগৰ, হাৰিয়ানা হৈছে ছত্তীশগড়, হিমাচল প্ৰদেশ হৈছে চিমলা, ঝাৰখণ্ড হৈছে ৰাঁচী, কৰ্ণাটক হৈছে বেংগলোৰ, কেৰালা হৈছে তিৰুৱনন্তপুৰম, মধ্যপ্ৰদেশ হৈছে ভূপাল, মহাৰাষ্ট্ৰ হৈছে মুম্বাই, মণিপুৰ হৈছে ইফলম, মেঘালয় হৈছে শ্বিলং, মিজোৰাম হৈছে আইজল, নাগালেণ্ড হৈছে কহিমা, উৰিষ্যা হৈছে ভুৱনেশ্বৰ, পঞ্জাৱ হৈছে ছত্তীশগড়, ৰাজস্থান হৈছে জয়পুৰ, ছিকিম হৈছে গেংটক, তামিলনাডু হৈছে চেন্নাই, তেলেংগানা হৈছে হায়দৰাবাদ, ত্ৰিপুৰা হৈছে আগৰতলা, উত্তৰ প্ৰদেশ হৈছে লক্ষ্ণৌ, উত্তৰাখণ্ড হৈছে দেৰাডুন, পশ্চিমবংগ হৈছে কলকাতা। আৰু এইখিনি আপোনালোকে জানিব লাগিব, আৰু এই বিষয়খিনি আপোনালোকে জানিব লাগিব। আৰু সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গ্ৰহণ কৰা হৈছিল, আৰু কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী দিনা গ্ৰহণ কৰা হৈছিল, আৰু গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। আৰু 26 ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে কমেণ্ট কৰিব যে কেনেধৰণৰ ভিডিঅ' আপোনালোকক দিলে আপোনালোকৰ উপকৃত হ'ব। সকলোখিনি আপোনালোকে যাতে তাত দিয়ে, আৰু কেতিয়াও হাৰ নামানিব, লাগি থাকক। জয় আই অসম।